নমস্কাৰ বন্ধুসকল, মই ৰাজীবুল আৰু আপোনালোকে চাই আছে জ্ঞানটুল। বোৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম মানে সেবাৰ তৰফৰ পৰা যি হ'বলগীয়া 2021 চনৰ SSLC হাইস্কুল লিভিং চাৰ্টিফিকেট আৰু AHM মানে আছাম হাই মাদ্ৰাছাৰ যোনটো এক্সাম আছে, মেট্ৰিকৰ এক্সাম 2021 চনৰ, সেই এক্সামটো অহা 1 অক্টোবৰ 2021 তাৰিখৰ পৰা হ'ব। যিহেতু 2021 বৰ্ষত অসম চৰকাৰে শিক্ষা বিভাগে যি মেট্ৰিক পৰীক্ষা আছিল এই পৰীক্ষা পাতিব পৰা নাছিলে কোভিড পৰিস্থিতিৰ বাবে, সেয়েহে যিসকল কেণ্ডিডেটে প্ৰাৰ্থীসকলে পুনৰ পৰীক্ষাত বহিবলৈ আবেদন কৰিছিলে তেখেতসকলৰ বাবে যি পৰৱৰ্তী পৰীক্ষাৰ নটিফিকেশ্যন এক্সাম নটিফিকেশ্যন ৰুটিন আছে, এই ৰুটিনটো ওলাই পৰিছে। গতিকে আপোনালোকে চাব পাৰে যে এক্সাম ডেট হৈছে 1 অক্টোবৰ ফ্ৰাইডে। মৰ্ণিং শিফ্ট আছে 9টাৰ পৰা 12টালৈ আৰু আফটাৰনুন শিফ্ট আছে 1:30টাৰ পৰা 4:30লৈ। চ' ইয়াৰ প্ৰায়ভাগ এক্সাম আপোনাৰ মৰ্ণিং শিফ্টতে আছে আৰু কিছুমান ইলেক্টিভ এক্সামক বাদ দি পেলাই। গতিকে চাব পাৰে যে 1 অক্টোবৰ ফ্ৰাইডে মৰ্ণিং শিফ্ট ইংলিছ, অক্টোবৰ 4th মানডে 3 দিন গেপ আছে জেনেৰেল মেথমেটিক্স বা অংক, 6 অক্টোবৰত আছে জেনেৰেল ছায়েন্স সাধাৰণ বিজ্ঞান, 8 অক্টোবৰ শুক্ৰবাৰ আছে ছ'চিয়েল ছায়েন্স সমাজ বিজ্ঞান আৰু 9 অক্টোবৰ শনিবাৰ ছেটাৰডে আছে এডভান্স মেথমেটিক্স ইলেক্টিভছ। আপোনাৰ যোনটো ইলেক্টিভ ছাবজেক্ট আছে এডভান্স মেথমেটিক্স, আছামিজ, সংস্কৃত, মণিপুৰী, সান্থালী, হিন্দী, পাৰ্চিয়ান, এৰাবিক, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, কম্পিউটাৰ ছায়েন্স, হোম ছায়েন্স আৰু এৰাবিক লিটাৰেচাৰ। আৰু 11 তাৰিখে আছে মিল MIL, যোনটো আপোনাৰ এছামিজ আৰু আপোনাৰ যদি অল্টাৰনেটিভ ইংলিছ থাকে তেন্তে সেইটো। গতিকে আপোনাৰ পৰীক্ষাটো 1 তাৰিখৰ পৰা 11 তাৰিখৰ ভিতৰত শেষ হৈ যাব। যদি আপুনি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰি আছিলে গতিকে অল দ্য বেষ্ট ফৰ ইউৰ এক্সাম। আৰু এই ৰুটিনখন মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকত পাই যাব, তাৰ পৰা আপোনালোকে এইটো ডাউনলোড কৰি ল'ব পাৰিব। ধন্যবাদ বন্ধুসকল, আজিৰ ভিডিঅ'টো চোৱাৰ বাবে। আজিলৈ ইমানে, পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'তে এক নতুন টপিকৰ সৈতে।